হেল্ল' এভৰিৱান, সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজি মই একেবাৰে সহজভাৱে বনাব পৰা এখন মটন কাৰী দেখুৱাবলৈ ওলাইছোঁ। চাওঁ আহকচোন কেনেকৈ। চিম্পলকৈ কুকাৰত মটন কাৰী বনাবৰ কাৰণে মই এইখিনি মটন লৈছোঁ। এইখিনি মটন লগত লৈছোঁ আলু, পিঁয়াজ, এয়া আদা নহৰু লগত জিৰা দি পিচি ল'ম, অকণমান মিট মছলা দিম, এইখিনি জলকীয়া দিম লগত। আহকচোন কেনেকৈ বনাওঁ চাওঁ। এইটো চাওক, মই সকলো বস্তু এইটো তেলত বনাওঁ। ৰাইচ ব্ৰেন হয় এইটো, এক্সট্ৰাকৈ মিঠাতেল বা ৰিফাইন ইউজ নকৰোঁ। এইটোতে মই সকলো কাম কৰোঁ। ৰিফাইন মিঠাতেল দুইটাৰে কাম হয়। এইটো RCMৰ হেল্থ কাৰ্ড হয়। মই কোনো কোম্পেনীৰ পিছে দিয়া নাই দেই, মই জাষ্ট মই কি ইউজ কৰোঁ সেইটোহে দেখুৱাইছোঁ। এয়া আদা নহৰু আৰু জিৰা পটাত পিচি ল'লোঁ। এখিলা তেজপাত তেলত দিছোঁ। তাৰপিছত এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি খুব ভালকৈ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি এতিয়া ভাজি থাকিম। খুব ধুনীয়াকৈ পিঁয়াজখিনি ভাজি থাকিম। এতিয়া পিঁয়াজখিনি অলপ ভাজা হোৱাতে ইয়াতে আদা নহৰু আৰু জিৰা পিচি লৈছিলোঁ যে, সেই পেষ্টখিনি ইয়াতে দি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ এইখিনি ভাজি ল'ম। এইখিনি ভাজি থাকোঁতে এতিয়া ইয়াতে মই মাংসখিনি দি দিম। মাংসখিনি দি দিছোঁ। এইখিনি এতিয়া ভাজি ল'ম ভালকৈ। এতিয়া ইয়াতে মই এইখিনি নিমখ দিছোঁ। এয়া হালধি, এইখিনি ভালকৈ এতিয়া ভাজিম মিক্স কৰি। এতিয়া ইয়াতে অকণমান মিট মছলা এড কৰিছোঁ, জলকীয়া গুড়ি অকণমান এড কৰিছোঁ। এইখিনি ভালকৈ ভাজি ল'ম এতিয়া। এয়া এইখিনি চাওক, খুব ধুনীয়াকৈ উতলি আছে। এইখিনি এতিয়া ভালকৈ লৰাই মিক্স কৰি ল'ম। এয়া ভাজ খাইছে, অলপ ভালকৈ ভাজিম। মাংসখিনি খুব ধুনীয়াকৈ সিজালৈকে এইখিনি ভালকৈ ভাজি ল'ম। এতিয়া এইখিনি আধা ভজা ভালকৈ হৈ গৈছে। আলু ইয়াতে এড কৰিছোঁ। এতিয়া আলুখিনি এড কৰি এইখিনি আকৌ ভালকৈ ভাজি ল'ম। এইখিনি চাওক, মাংসখিনি সিজিছে প্ৰায়, আৰু অলপমান ভাজিম। ভাজি ভালকৈ ভজা হৈ গ'লে, একদম সিজালৈকে মই মাংসটো এনেকৈ ভাজোঁ। ভালকৈ ভজা হৈ গ'লে ইয়াতে গৰম পানী দিম। গৰম পানী দি ঢাকন মাৰি কেইবাটাও হুইচেল মাৰি দিম। এয়া এতিয়া উতলা গৰম পানী ঢালি দিছোঁ। এতিয়া ঢাকন লগাই পেলাই হুইচেল মৰাই ল'ম মই। এইখিনি চাওক, লং, ইলাচি, ডালচেনি মই পানীত অকণমান সময় তিয়াই থৈছিলোঁ। এইখিনি মই এতিয়া আকৌ পটাত পিচি পেষ্ট কৰি ল'ম। এইখিনি মই মাংসত দি দিম। লং, ইলাচি, ডালচেনি, গৰম মছলাখিনি যে মই দেখুৱাইছিলোঁ, এইখিনি চাওক পিচি ল'লোঁ খুব ধুনীয়াকৈ। এইখিনি এতিয়া কাৰীখিনি দি দিম। এইখিনি চাওক, হুইচেল মৰাৰ পিছত ঢাকন খুলি পেলাই আকৌ অকণমান উতলাই দিছোঁ। কি ধুনীয়া কালাৰ হৈছে দেখিছেনে? এইখিনি ইয়াতে এতিয়া গৰম মছলাখিনি এড কৰি দিম। পিচি লোৱা গৰম মছলাখিনিত অকণমান কাৰী মিলাই লৈছিলোঁ, এইখিনি এতিয়া ইয়াত ঢালি দিলোঁ। এতিয়া ভালকৈ অকণমান উতলাই পাগ ল'লে অফ কৰি থৈ দিম এইখিনি। এয়া চাওক, মোৰ টেষ্টি মটন কাৰী ৰেডি। কুকাৰত বনোৱা মটন কাৰী। সকলোৱে এই ধৰণে খাই চাবচোন, খুব ভাল লাগে খাই। কম মছলাযুক্ত প্ৰেছাৰ কুকাৰত বনোৱা মটন কাৰী। কেনেকুৱা পালে ভিডিঅ'টো মোক জনাব। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে, প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি দিব, অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনছবোৰ পাই থাকে। থেংক ইউ, বাই বাই।